Hi friends, welcome to my channel Jibon Jyoti Bora. আজি আমি আছো মাজুলী আৰু মাজুলীৰ অলপ সুন্দৰ দৃশ্য আপোনালোকক উপভোগ কৰা বুলি ভাবিলো। সেইকাৰণে আমি আহিছো অলপ ডেকাচাঙৰ ফালে ফুৰিবলৈ। আপোনালোকক ভিডিঅ' দেখুৱাই আছো, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। এই ভিডিঅ' আপোনালোকে দেখিছে, এয়া লুইতৰ পাৰত সুন্দৰ দৃশ্য। ৰাৱণৰ প্ৰতিমূৰ্তি আপোনালোকে দেখিছে, এয়া লুইতৰ পাৰত খুব সুন্দৰ দৃশ্য। এইফালে ৰিলছ বনাই আছে, চাই থাকক। শিলৰ প্ৰতিমূৰ্তি পেঁপা বজাই আছে, এইফালেও আছে। কাৰ্য চলি আছে আৰু উন্নতি হ'ব আগলৈ, আৰু 2 বছৰৰ ভিতৰত খুব সুন্দৰ হৈ যাব। মেয়া গুল্লা খেলি আছে, খুব চেলফি মাৰিছে আৰু ইনষ্টাগ্ৰামৰ ৰিলছ কোনে কয় আজি আৰু লাগি থাকা, আৰু আমি ভিডিঅ' বনাই খুব সুন্দৰ সুন্দৰ চাংঘৰ দেখিবলৈ পোৱা যায় ইয়াত লুইতৰ পাৰত, খুব সুন্দৰ। আপোনালোক আহিব ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, আজি আমাৰ ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিবলৈ লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু লগতে জীৱন জ্যোতি বৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, এটা লাইক কৰি দিব। আৰু দেখিছেই খুব সুন্দৰ আৰু মনোমোহা পৰিৱেশ লুইতৰ পাৰত।
সঁচাই বহুত ভাল লাগিলে আজি ডেকাচাঙলৈ আহি। আপোনালোকো আহিব, বহুত সুন্দৰ প্লেচ হয়। চেনেললৈ নতুনকৈ যদি কোনোবা আহিছে প্লিজ চেনেলটো জীৱন জীৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম, ধন্যবাদ।